ইউপিপিএলৰ নেতৃবৃন্দসকল 70% ওপৰত ক'ব লাগিব। সকলোৱে নতুন এটা পৰিৱৰ্তন বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক ইউপিপিএলৰ নেতৃবৃন্দসকলে বিশ্বাসত ল'ব পৰা নাই, কাৰণ অতি লজ্জাৰে দুবাৰ যোনটো মানে নিৰ্বাচনৰ হাৰ, আৰু এই হাৰটো তেখেতে আজিলৈকে গ্ৰহণ কৰি লোৱা নাই। আৰু কিহৰ কাৰণে হাৰিল তাৰো কোনো মানে হিচাপ কিতাপ নাই। গতিকে ইউপিপিএলৰ পৰাই বেছিভাগ মানুহ আমাৰ দলৰ লগত বা দাউখাৰ লগত মোৰ লগত যোগাযোগত আছে। নতুনত্ব কাহিনী লিখাৰ কাৰণে চবে সাজু হৈছে। মই অলপ আগতে কৈছোঁ, বিজেপি অতি মোৰ অন্তৰত থকা এটা দল, খুব মৰমৰ দল। মই দ্ৰোণাচাৰ্য যেনেকুৱা আৰু একলব্যৰ যোনটো মহাভাৰতৰ এটা ৰহস্য আছে, এৰে এটা মই ৰাকেশে দাউখাই পাৰ্ট হৈ হিচাপত বিটিআৰৰ এই 5টা ডিষ্ট্ৰিক্টত মই ৰাজনীতি কৰিব খোজোঁ, সমাজক সেৱা কৰিব খোজোঁ। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকিয়েই আমি আমাৰ যোনটো মানুহ যোনে এতিয়া দাউখাক ভাল পায়, বিটিআৰ অঞ্চলৰ নতুন ৰাজনৈতিক দল বিচাৰিছে, তেখেত একেলগে মিলি পেলাই কাম কৰা আমাৰ চিন্তাধাৰা।